তো তাইৰ ফোনটো লৈ আহিছোঁ মোৰ পৰা লৈ লৈ কি মানে তই হাই কম ছাবস্ক্ৰাইবাৰ মানে কি আৱাজটো কম নেকি এয়া একদম টেৰেছৰ ওপৰত আছোঁ আৰু বতৰটো বহুত ধুনীয়া কিন্তু কিনকিনীয়া বৰষুণ আহি আছে কালি ঈদ তো আজি যিহেতু ঈদৰ আগৰ দিনাখন তো ভাবিছোঁ এটা সৰু চাই ভ্লগ বনাম কেনেকুৱা কি প্ৰিপেৰেশ্যন কৰোঁ কি কৰোঁ তো এতিয়াতো যাম চুলি কাটিব মই কাটি আহিছোঁ অপুৰ কাটিব লাগে তো সি মোক ৰাতিটো ফোন কৰিছে যে আজিতো যাবই তো তাকে এতিয়া যাওঁ বৰষুণো দি আছে টিকলু টিকলু তো চাওঁ কি কৰোঁ তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল লেটছ গ' তো মই অপুক আজিও খেদালোঁ মানে 3 দিন ধৰি মই কৈ আছোঁ যে যাম কিন্তু এতিয়া অলপ বৰষুণ মোৰ একচুৱেলি যাব মন নাই এইখিনি টাইমত সেইকাৰণে মই ভাবিছোঁ যে অলপ পাছত লৈ যাওঁ কিন্তু যোৱাটো যাম আজি তো বেচেৰা অপুক বহুত টাইম ৰখালোঁ তাৰ মাথা নষ্ট হৈ গৈছে তো এতিয়া যাওঁ বঢ়িয়াকৈ তাক চুলি তুলি কটাই আনো সি আগত ৰখি আছে জিমি চে হাই এই ক'ত যাওঁ ৰ এই পাগলা নেকি অপু হাউ আৰ ইউ ফিলিং মানে এনে লাগছে যে কিবা এটা বহুত ডাঙৰ এচিভ কৰিলো ইমান দিন বকাতে अरे हमारे दोस्त लोग यो कोई दी की लगा नेकी এই সব লগা নেকি এ মজা বঢ়িয়া চুলি কাটো ৰ কুনাল না ভালে আছা দে তো এই নুৰামিন মোৰ ব্লগ নাবা যাবে গালে এই বটন কি এনে ব্লগ বনাইছে নাকি না ইটো ব্লগতে আছে বৰ্তমানো ৰেকৰ্ডিঙতে আছে তো লাগব আজিৰ ক্লিপটো মেইনলি লাগব তাজি তইলে দিছো না ব্লগ বনাইছে কেনে দে এ ৰাখাল ভাই উৰে দিয়ে জিৰত মাৰ পুৰা মজা ৰাখাল উৰে দি ইয়াৰ উৰে দি অপু উৰে দিয়ক না তোমাৰ নামটো হা আতিকুৰ ৰহমান ওৱান টাইম ৰখি ফাইনেলি অপু চুলি কটা হ'ল অপু বৰ্তমান শান্তি না শান্তি মানে বহুত শান্তি হা তো যাওঁ এতিয়া বেয়া ভোক লাগিছে টিকলি দে থাক দে কালি ইয়াত আহিব লাগিব নামাজ পঢ়িব ঈদগাহ ফিল্ড চিকেন আগত পৰিলে এটা ৰাতি প্লেটত থাকিবি বতৰটো এনেকুৱা লাগি আছে যে তামাম জোৰছে বৰষুণ দিব পাৰে এইটোৱে আশাত আছোঁ যেন ৰাতি বৰষুণ দিয়ে বাকী এতিয়া দি থাকক যিমান দিয়ে এনেকুৱা হেঁচি আহে একদম ঠেলি আহে ইফালে গাড়ীকেইখন সিদিনা এইখিনি জেগাতে এক্সিডেণ্ট হৈছিল দৰ্শন দৰ্শন say hi to my camera hi to friends জোৰে কোৱা কিবা এটা Hi. say how are you guys স্কুলৰ পৰা আহিলা Yes. ক্লাছ কৰছা Yes. কালি ঈদৰ কাৰণে এক্সাইটেড Yes, bro. ভেৰি এক্সাইটেড Yes. ইয়ো আজি ৰাতি পুৰা বুম বাম এনজয় কৰিম দিয়া বাই এইটো কেমেৰা ইয়ো বাই বাই য়েছ বাই বাই দিয়া তো তেতিয়া আহি মই ইমানে ভাগৰি গৈছিলোঁ যে
মই বিচনাত পৰি ফিউজ এতিয়া উঠিছোঁ আৰু মোক এতিয়া অপু ক'লে যে ব'ল অলপ বাহিৰত গৈ কিবা খাই আহোঁ তো মই ভাবিলোঁ যে ৰুটি মাংস পূৰা ডুবাই আহোঁ তো ইমান টাইম ঘূৰি ঘূৰি এখনো দোকান নাই বাকী অপু কিমান ঘূৰিলোঁ বহুত ঘূৰিলোঁ গাইছ মানে ক'ব গ'লে গোটেই বৰপেটা ঘূৰিছোঁ দোকান নাই এতিয়া চাওমিন পাইছোঁ চাওমিন খাওঁ ফুল দৈ চৈ 2 কিলো 2 কিলো দৈ বঢ়িয়া কালি হুলা হুল 50 টাকা বাচছে গাইছ কিলোত বঢ়িয়া এতিয়া তই কি আগত তই চলাবি নেকি হাই বঢ়িয়া মেহেন্দি এতিয়া মেহেন্দি কালেকশ্যনো দেখাম চব এটা আছে মজা এই বঢ়িয়া এইফালে দৰ্শন তো এয়াই অলপ ঈদৰ আগৰ দিনাখনৰ প্ৰিপেৰেশ্যন তো মেহেন্দি চেহেন্দি লগাই আছে মই বাহিৰৰ পৰা ফুৰি আহিলোঁ ইয়াত বাচ্চা কেইটাও আছে এইফালে হা হাই Hi. য়' বঢ়িয়া কালি মেইন ধামাকা ঈদৰ ব্লগ আহিব আজিতো প্ৰি ঈদ ব্লগ বোলো টিং টং তো এয়া সৰু পেহীহঁতৰ ঘৰত আহিলোঁ আৰু মোৰ লগত আছে ভাইটি কি চাগমা লাগি গৈছে নেকি হাই কোৱা হাই সাবস্ক্রাইব টু মাই চ্যানেল কই দিয়া সাবস্ক্রাইব টু মাই চ্যানেল সাবস্ক্রাইব টু মাই চ্যানেল तो সাবস্ক্রাইব টু চ্যানেল oh तो you wanna say something to my viewers सब्सक्राइब थोड़ा सा जोर से बोलो सब्सक्राइब किसको तुमको टू बोट तू बोल तुम्हारा चैनल का नाम बोल दो चैनल लिंक link will be in the description box below go and check his channel बहुत नতুন কিন্তু ভিডিও বনোৱা না হা কিমান ভিডিও বনোৱা একদিনত এটা ডেইলি পোস্ট কৰা খসা কিন্তু তো মোৰ ভিউৱাৰ কেইটা গৈ পেলাই ইয়াৰ চেনেলটো চোৱা আৰু তাত লিখি দিবা লাভ ফ্ৰম ক্ৰেজি উইথ ইউ এই 2টা বজিছে এতিয়াও মই আৰু অপু বাহিৰত আছো কোনো নাই শুনছান তো এতিয়া 2:30 বজিছে আৰু এতিয়াও ফুল জোছত আছো মাইনা ইয়াত পুৰা মেহেন্দি চেহেন্দি লগাই একদম পুৰা ৰেডি আৰু এতিয়া তাই যাব আইতাহঁতৰ ঘৰত এই সেকেন্ড ঘৰটো কাৰণ আমি একেলগে থাকো প্ৰায় তো এতিয়া তাই তাত যাব মোৰ ভোক লাগিছে কাৰণ মই বাহিৰৰ পৰা আহিলো ভিতৰত ঘৰত তো এতিয়া ভাত চাত খাম খাই পেলাই খুম আৰু আজিৰ ভিডিঅ'টো কিমানখিনি দেখাব পাৰিলো নেজানো কিন্তু যিহেতু 2 বছৰ মূৰত এবাৰ ভালকৈ আহিছে ইটো কৰোনাৰ পাছত তো সেইকাৰণে পুৰা এনজয় কৰিছো বহুতখিনি শ্বুট নাই কৰা কাৰণ যিমান পাৰো টাইমখিনি ভালকৈ স্পেণ্ড কৰিছো বাকি এই শৰ্ট ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তাৰ আগত মই এটা কথা ক'ম যে এইটো ভিডিঅ' কালি পোষ্ট হ'ব তো কালি যিহেতু ঈদ সেইকাৰণে মোৰ আৰু মাইনু আমাৰ তৰফৰ পৰা ঈদ মুবাৰক সকলোকে আৰু কালিৰ এটা স্পেচিয়েল ব্লগ বনিব কাৰণ কালি কিমান কি কৰোঁ সব দেখাম তো এই সৰু সিম্পল ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই সি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই